আজি আকৌ শুনিবলৈ পালোঁ অসমীয়া কুৱেশ্যন ফাদিল কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি অতি সোনকালে শিক্ষামন্ত্ৰী ৰণোজ পেগুক নিলম্বন কৰক। তাইৰ কোনো শিক্ষামন্ত্ৰী কৰাৰ যোগ্যতা নাই। যোগ্যতা যদি থাকিলেহেঁতেন এটা পৰীক্ষা এবছৰৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা দুটাকৈ কুৱেশ্যন কেনেকৈ ফাদিল হ'ব পাৰিলে। দিন হাজিৰা দিন মজুৰি কৰি ল'ৰা ছোৱালীক পড়াশোনা কৰোৱাই আমাৰ অভিভাৱকসকলে, কিন্তু পড়াশোনা কৰাৰ পিছতে গোটেই বছৰ পঢ়ি ইমান কষ্ট কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰ পিছতে যদি এনেকৈ প্ৰশ্ন কাকতবোৰ ফাদিল হয় তেনেহ'লে আমাৰ শিক্ষা কেনেকৈ উন্নত হ'ব, আমাৰ ল'ৰা ছোৱালী কেনেকৈ শিক্ষা গ্ৰহণ কৰিব। এনেকুৱা হ'লে কেনেকুৱা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান বিজেপি বহুত শক্তিশালী চৰকাৰ হয়, কিন্তু শক্তিশালী চৰকাৰে দেখুৱাই দিয়ক ডক্টৰ ৰণোজ পেগুক ডাঙৰীয়াক নিলম্বন কৰক আৰু যোনে জড়িত নাথাকক কিয় সকলোকে কড়াককৈ জেল হাজতলৈ পঠাই দিয়ক। আমি জনাত প্ৰশ্ন কাকতবিলাক প্ৰশাসনৰ তাত থাকে, কিন্তু প্ৰশাসনৰ তাত থকাৰ পিছতো কেনেকৈ ফাদিল হ'ব পাৰে। কোনোবা প্ৰশাসনৰ যদি জড়িত আছে তেনেহ'লে প্ৰশাসনক নিলম্বন কৰক আৰু উচিত শাস্তি প্ৰদান কৰক দৃষ্টান্তমূলক, যাতে সকলোৱে দেখিব পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মই ছাত্ৰ ছাত্ৰীসকলৰ হৈ কৰজোৰে অনুৰোধ কৰিছোঁ, দৃষ্টান্তমূলক শাস্তি দিয়ক এই দুৰ্বৃত্তসকলক। আজিৰ ছাত্ৰ কালিৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈ আছে। আমি কোনো পধ্যেই কালিৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ নিদিওঁ। আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ নিদিওঁ। অতি সোনকালে নিলম্বন কৰক ডক্টৰ ৰণোজ পেগুক আৰু দৃষ্টান্তমূলক শাস্তি দিয়ক। যোনে জড়িত নাথাকক কিয় দৃষ্টান্তমূলক শাস্তি দিয়ক। তাৰ ক্ষেত্ৰত আমি কেতিয়াও এনেকুৱা দুৰ্নীতি সহ্য কৰা নাই আৰু নকৰোঁ।